ওম নমঃ ভগৱতে বাসুদেৱে নমঃ। শ্ৰী শ্ৰী নলেশ্বৰ দেৱালয় থানৰ পৰা আজি এটা শুভ পদযাত্ৰা উলিয়াব। মই আপোনালোকক প্ৰথমে দেখাম বাৰু সেইটো। আৰু এতিয়া আৰু এইফালে আমাৰ ল'ৰা ছোৱালী দুটাকে স্কুলত লৈ গৈ আছো। হাই কৰি দিয়া এবাৰ। আমাৰ যাৰা আৰু যেনেকৈ স্কুল লৈ গৈ আছে, স্কুলৰ পৰা আহি তাৰপিছত তাৰ কাৰিকৰ্য কি হয় কি নহয় সেইখিনি আপোনালোকে মোৰ ভিডিঅ'ত দেখা পাব। গতিকে ভিডিঅ'টো শেষলৈকে চাব। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। স্বাগতম চাইমচিনা ব্লগছ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ ঘৰ আহি পাই গ'লোঁ। এয়া ধুনীয়াকৈ ঘৰ আহি পাই আহি ধুনীয়া নাজাৰা এটা দেখিলোঁ। এইফালে আমৰ আচাৰ মেলি আছে। আচাৰ বনাব মানে এই আম কাটি হালধি নিমখ সানি একদম দি দিছে। এখন মোৰ খৰা হা এখন হাত মোৰ খৰা হৈ আছে। এখন হাতেদি কাটি কাটি আম আচাৰ বনাইছে। চাওঁ আঙুলিটো দেখাই দিয়া। এখন হাতে এয়া অৱস্থা অঁ হয়নে? অঁ এখন হাতেদি কাটিছোঁ, এখন হাতেদি শুকুৱাইছোঁ। চিন্তা কৰা। আয়ো মানুহজনে এখন হাতেৰে কৰিছে। এখন হাতৰে কৰিছে। উপায় নাই। বঢ়িয়া হ'ব আচাৰ, বঢ়িয়া হ'ব দিয়া। ঠিক আছে আহা। তো গাইজ আহি পালোঁ ঘৰলৈ আৰু এয়া আহি নাস্তা কৰি লওঁ। এইফালে চাহ আছে, ৰুটি তৰকাৰী ধুনীয়াকৈ চাহ নাস্তা কৰি লওঁ। তাৰপিছত জুম্মাৰ কাৰণে ৰেডি হ'ব লাগিব। তো গাইজ আজি জুম্মাও দিন। ইফালে আমাৰ হিন্দু সমাজৰ যি পদযাত্ৰা আহি আছে ভাগৱত পাঠৰ, তো সেয়াও আপোনালোকক দেখাম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। তো গাইজ গা পা ধুই একদম বিন্দাছ ৰেডি হৈ গ'লোঁ। আৰু এইফালে আমাৰ যাত্ৰাৰ কাৰণে যিটো পানী চানী আয়োজন কৰা হৈছে, তো আপোনালোকক অকণ দেখাই আছোঁ ৰ'ব। তো গাইজ এয়া আমাৰ পদযাত্ৰা আহি পাই গৈছে। তো ময়ো ৰেডি। আৰু এইফালে অকণমান দেখাই দিওঁ আপোনালোকক। বন্ধু পরম গুরু হে শ্রী কৃষ্ণায় নমঃ। বন্ধু পরম গুরু হে শ্রীমন্ত শঙ্কর। বন্ধু পরম গুরু হে মহাভাগবত। প্রথম দ্বিতীয় স্কন্ধে শরণ দুতয়। তৃতীয় চতুর্থে যার হুয়ে উদয়। নাভি দেখে পঞ্চমেশ স্থে বক্ষস্থল। সপ্তমে অষ্টমে কর কমল যুগল। কণ্ঠ দেখ নবমেদ তুণ্ড। আমাৰ এইখিনি আৰু পানী যোগান ধৰা হৈছে। চ' সেইখিনিও অলপ দেখাই আছোঁ। এইখিনিতে আমাৰ গাঁৱে পানী যোগান ধৰিছে। এয়া আমাৰ ৰাইজে পানী যোগান ধৰিছে। পানী যোগান ধৰিছে। পানী আৰু বিস্কুট। আমাৰ লগত ৰফিক আছে। ৰফিকে আৰ্টিফিচিয়েল বৰষুণ দি থকা হৈছে ৰাইজৰ কাৰণে। অলপ এই গৰমৰ কাৰণে বহুতখিনি শান্তি পাইছে মানে দে। ভাল পাইছে নে? সহযোগিতাই আমাক সহায়ন কৰি তুলিছে। ভৱিষ্যতলৈ সহায় সহযোগিতা বিচাৰিছোঁ। আৰু তেওঁলোকৰ আমি নিমন্ত্ৰণ জনাইছোঁ ৰাজহুৱাভাৱে। আৰু ৰাজহুৱাভাৱে তেওঁলোকে সহায় সহযোগিতা আগবঢ়াইছে। আমি ধন্যবাদ জনালোঁ। অলপ ঠাণ্ডাৰ কাৰণে, ঠাণ্ডা পাবলৈ কাৰণে এনেকে মেচিন লগাই পানী দিয়া হৈছে ৰাইজক। প্ৰসন্ন বদন প্ৰফুল্ল যেন কমল। অৰুণ নয়ন প্ৰকাশয় পদ্ম কুসুমৰ গৰ্ভনয়। শ্যামল শৰীৰ যেন লয়ু তপন। শংখ চক্ৰ গদা পদ্মধৰ গাৱে
পীত বস্ত্ৰ ৰুচিকৰ কণ্ঠত কৌস্তভ প্ৰভাত ৰসুৰ গাড়ীৰ লাইন এতিয়ালৈকে শেষ হোৱা নাই তো গাইজ এতিয়া আমি আকৌ নামাজ পঢ়ি আহো কাৰণ নামাজৰ টাইম হৈ গৈছে প্ৰায় 12:30 হৈ গ'ল নামাজৰ জুম্মা আছে যিহেতুকে তো নামাজটো পঢ়ি লওঁ প্ৰথমে তো গাইজ ধুনীয়াকৈ নামাজ পঢ়িও আহিলোঁ আৰু এতিয়া মই আমাৰ ঘৰত এটা বস্তু বনাইছে তো আপোনালোককো দেখাওঁ আৰু আজি ভাগৱত পথৰ যিটো পদযাত্ৰা আছিল সেইটো সামৰণি হ'ল বাৰু যি নহওক এতিয়া আমিও নামাজ পঢ়ি আহিলোঁ ধুনীয়াকৈ আৰু ইফালে বনাইছে গাইজ আমাৰ ঘৰত আজি কচু টেঙা তো মই কচু টেঙা একদম বঢ়িয়াকৈ এক বাতি খাই পেলাই স্কুললৈ যাওঁ আৰু গাইজ আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাইছোঁ বাই বাই গাইজ